যোৱাকালি অহা আলহীৰ কথা ক'বলৈ থাকিয়ে গৈছিলে আপোনালোকক আৰু আলহীৰ কথা কোৱাৰ আগতে ইয়াত দেখিছে হাই প্ৰ'টিন ছুপাৰ অটছ আৰু এইটো মই ফ্লিপকাৰ্টৰ পৰা মঙাইছিলোঁ আৰু বিশেষভাৱে মই মিষ্টাৰৰ মাৰ কাৰণে মঙাইছোঁ। মিষ্টাৰৰ এক্সিডেণ্ট হোৱাৰ পৰা গম পায়ে আপোনালোকে প্ৰ'টিনৰ খুব প্ৰয়োজন আছে আৰু মাৰো স্বাস্থ্যটো ইমান ভাল হৈ নাথাকে, আপোনালোকে চায়ে থাকে আৰু সেইটো কাৰণে মঙাইছোঁ আৰু আজি প্ৰথম মঙাইছোঁ, সেইটো কাৰণে আমিও খালোঁ আৰু প্ৰথম বুলি আৰু খাই খুব ভাল লাগিছে, গম পাইছেনে। আৰু যোৱাকালি আমাৰ মামাহঁতৰ ঘৰতে আলহীবিলাক আহিছিলে, শদিয়াৰ আলহী, আমাৰ মামাহঁতে, মামীহঁতে আৰু ভণ্টিহঁতে, খুব ভাল লাগিলে, গম পাইছেনে। সকলোৰে লগত কথা বতৰা পাতি আৰু তাতে মানে শান্তি প্ৰাৰ্থনা এটা 40 দিনীয়া শান্তি প্ৰাৰ্থনা আছিলে আৰু শান্তি প্ৰাৰ্থনা খাবলৈ বুলি আহিছিলে আৰু আগৰ দিনৰ নিচিনা মানে 4 দিন 5 দিন আলহী থকাকৈ তেনেকুৱা অহা নহয় আৰু যোৱাও নহয়, গম পাইছেনে। কাৰণ আগতেতো বহুত সময় আছিলে আৰু এতিয়া সকলোৰে ব্যস্ততা বাঢ়িলে, কাৰণ মানে কাৰো ঘৰত গৈ মানে 5 দিন 6 দিন বা সপ্তাহ দিন আলহী খোৱাৰ এতিয়া সময় নাই আৰু ভণ্টি থাকি গ'ল, গম পাইছেনে। ভণ্টি ক'লোঁ থাকি যা, কাইলৈ যাবি বুলি ক'লোঁ। তাৰপিছত আৰু ভণ্টি আছে বুলি আৰু পুৱাতে উঠি আমাক পূৰা ভাত পানী বনাবলৈ, ৰাতিলৈ ব্ৰইলাৰ মাংস আছিলে আৰু কণী বিলাহী ভাজিছিলোঁ ৰাতিপুৱা আৰু শাক ভাজিলোঁ আৰু তাইকো ধুনীয়াকৈ মানে ভাত পানী খুৱাই পঠিয়াম বুলি। আৰু ইয়াতে হোষ্টেলত থাকে বুলি জলফাই, নাৰিকল, ৰবাব টেঙা, আকৌ ইফালে আচাৰ, আকৌ খৰিচা টেঙা, গোটেইখিনি মানে তাইক মই দি পঠিয়াইছোঁ তাই খাব বুলি। আৰু নৰসিংহ পাত, আকৌ ইফালে জেতুকা পাত তাই চুলিত লগাম বুলি ক'লে, লৈ যা বুলি ক'লোঁ, ঘৰতে আছে আমাৰ গছ। আৰু তাইও গোটেইখিনি যাবলৈ ওলালে ৰেডি কৰি। আৰু তাইৰ মানে ফেচবুক একাউণ্ট আছে, একাউণ্টটো মানে তাৰ বেংক একাউণ্ট ছেটআপ আহিছিলে আৰু তাই কৰিব নজনাৰ কাৰণে ভিনিয়েকক ক'লে যে ভিনি মোক এইটো কৰি দিয়কচোন বুলি ক'লে। তাৰ ভিনিয়েকে পূৰা সেইখিনি গোটেই ছেটআপ টেটআপ কৰি দিলে আৰু গোটেইখিনি ধুনীয়াকৈ হৈ গ'ল, এতিয়া চিন্তা নাই আৰু ভণ্টিও মানে ইয়াত যাবলৈ ওলালে খোৱা বোৱা কৰি আৰু আমাক সকলোকে বাই বাই দিছে। তাইক যোৱা দেখি আমিও সোমাই গ'লোঁ ভাত খাবলৈ আৰু মাক দেখিছে সুদা প্লেট লৈ বহিছে, মানে তাই অকল শাক আৰু দাইল লগতে খায়, বাকী একো বস্তুৱে নাখায়। আৰু ইমানেই আছিলে ভিডিঅ'টি, তেতিয়াহ'লে হ'ব।